হয়, আজি অসম বিধানসভাৰ যোৱা 9 এপ্ৰিল তাৰিখে হোৱা যিটো নিৰ্বাচনৰ আজি 4 মে তাৰিখে মানে সকলোৰে ভাগ্য নিৰ্ণয় হ'ব। মই 20 নং বিজনী বিধানসভা সমষ্টিৰ কেণ্ডিডেট হিচাপে প্ৰথমতে আমাৰ 20 নং বিজনী বিধানসভা সমষ্টিৰ সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ ভোটাৰ ৰাইজৰ আশীৰ্বাদ অবিহনে মই জয়ী হ'ব নোৱাৰোঁ। গতিকে মোৰ জয়ী হোৱাটো নিশ্চিত। ভোটাৰ ৰাইজে যিহেতু মোক মানে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল মানে আমাৰ বিজনীত ব্যক্তি বিশেষ আছে সকলোৱে মোক আঁকোৱালি লৈছে। বড়ো, ৰাজবংশী, বঙালী বা মুছলিম, হিন্দীভাষী, নেপালী, মাৰোৱাৰী, গাৰো, ৰাভা, হাজং, আদিবাসী, উৰাও মুণ্ডা আমাৰ বিজনীত মানে এই জনগোষ্ঠীৰ মানুহ আছে। গতিকে সকলো জনগোষ্ঠীৰ মানুহে মোক যিহেতু আঁকোৱালি লৈছে, তেওঁলোকে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে মই প্ৰথমতে তেওঁলোকক মানে শুভেচ্ছাটো জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰোঁ। কাৰণ তেওঁলোকে মানে বিপুল ভোটত জয়ী কৰিবৰ কাৰণে মোক বিপুলভাৱে তেওঁলোকে স্পণ্টেনিয়াছলি বা স্বতঃস্ফূৰ্তভাৱে বা বিবেক ভোট বা চাইলেণ্ট ভোট বা মানে তেওঁলোকে মানে ভোটটো দিম বুলি দলীয়ভাৱেও মানে দিছে বা দল মত নিৰ্বিশেষে তেওঁলোকে মানে কোনো দল মানে চিন্তা নকৰাকৈ তেওঁলোকে মোক মানে ব্যক্তি বিশেষ হিচাপে মানে ভোটদান কৰিছে। তাৰ কাৰণে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবুলি জয়ী হোৱাটো নিশ্চিত। মানে 4বাৰৰ কাৰণে আকৌ মানে অসম বিধানসভাত মানে বিধায়ক হিচাপে আগতে যাম, সেইটো আজি দিনটোত খাটাং হৈ আছে। গতিকে মই বিজনীবাসীৰ লগতে মানে গোটেই অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰোঁ, যাতে মানে এই যিটো আমাৰ নিৰ্বাচনৰ যিটো মানে ভোট গণনা খুব শান্তিপূৰ্ণভাৱে হয়। সকলোৱে শান্তিৰ সৈতে মানে যাতে যিহেতু আমি শান্তি বিচাৰোঁ, গতিকে শান্তিভাৱে যাতে আমি এই ভোট গণনা দিনাখন মানে আমি কোনো উচ্ছৃংখলতাৰ নোলোৱাকৈ যাতে আমি ভালকৈ মানে ভোট গণনা হোৱাটো আমি যাতে সকলোৱে শুভেচ্ছাটো জ্ঞাপন কৰে, তাৰ কাৰণে মই সকলোকে মানে আহ্বান জনাইছোঁ। আৰু তাৰপিছত ভোট গণনাৰ অন্তত যাতে কোনো ধৰণৰ মানে উচ্ছৃংখলৰ মানে ভাৱ কোনেও মানে প্ৰকাশ নকৰে, তাক মানে সকলোলৈ মই মানে আহ্বান জনাইছোঁ। গতিকে কিমান আশাবাদী? মই আশা কৰিছোঁ এইবেলি বিধানসভা যিটো বিজনী বিধানসভা সমষ্টি তাতো মানে সকলো জনগোষ্ঠীৰ মানুহে বিজনীবাসী ৰাইজে মোক ভোটদান কৰিছে। গতিকে মই 60ৰ পৰা 70 মানে হাজাৰ ভোটলৈকে আশা কৰিছোঁ। গতিকে মই ভাবিছোঁ মানে 10ৰ পৰা 15,000 ভোটৰ ভিতৰত মই জয়যুক্ত হৈ যাম। ইতিমধ্যে দেখা গৈছে যে বিজেপি যিগৰাকী প্ৰাৰ্থী অৰূপ কুমাৰ দে তেখেতে যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ কিমান মানে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আপুনি ভাবে? অৰূপ দে খুব বেছি মানে 45,000 ভোটৰ মানে সীমাটো থাকিব। 45 পৰা 47,000 ভোটৰ তেওঁ মানে সীমাটো থাকিব। আকৌ আমাৰ খলিলুৰ ৰহমান তেওঁ মানে 33 পৰা 35,000 ভোটৰ মানে মাজত সীমাটো থাকিব। গতিকে তেওঁলোকে ইমান আগবাঢ়িব নোৱাৰে। গতিকে ইয়াত মানে বিপুলভাৱে বিজনীবাসীৰ যিটো ৰাইজ ভোটাৰ ৰাইজ তেওঁলোকে মোক আঁকোৱালি লৈছে হিচাপে মই জয়ী হোৱাটো নিশ্চিত। আৰু 10ৰ পৰা 15,000 ভোটত মই জয়ী